এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 মে। আজিৰ দিনটো বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আমাৰ হাতত বিগ ব্ৰেকিং নিউজ কেইটামান আহি পৰিছে। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজি বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ আজি প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ গৈ আছোঁ এই চেনেলৰ মাধ্যমেৰে। আপোনালোকে চাই আছে ছাপোৰ্ট টিভি লাইভ। আজিৰ দিনটোত প্ৰথম খবৰটো জনাইছোঁ। চৰকাৰ গঠন কৰিয়েই প্ৰথমবাৰ কেবিনেট 5টা প্ৰতিশ্ৰুতি পূৰণ কৰিব কংগ্ৰেছ। কৰ্ণাটকৰ চৰকাৰ গঠন কৰিয়েই 5টা প্ৰতিশ্ৰুতি আইনলৈ পৰিণত কৰাৰ ঘোষণা কৰিছে। কৰ্ণাটকত শপত গ্ৰহণৰ অনুষ্ঠানত ৰাহুল গান্ধীয়ে বৃহৎ ঘোষণা কৰিছে। প্ৰথমখন কেবিনেট বৈঠকতে 5টা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। বিনামূলীয়া বিদ্যুৎ ৰেচনকে ধৰি পৰিয়ালৰ মহিলা মুৰব্বীক ধন প্ৰদান কৰাৰ ঘোষণা কৰিছিল ৰাহুল গান্ধীয়ে। কৰ্ণাটকত নিবনুৱা স্নাতকসকলৰ 3000 টকালৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছ। আমি যি কওঁ সেয়া কৰি দেখুৱাওঁ বুলি মন্তব্য ৰাহুল গান্ধীৰ। কংগ্ৰেছৰ নিৰ্বাচনীত্ব কৰি বিজেপিৰ ধনৰ ক্ষমতাক পৰাস্ত কৰিছে কৰ্ণাটকৰ জনতাই। জিন্স পেণ্ট পিন্ধি বিদ্যালয়লৈ আহিব নোৱাৰিব শিক্ষক। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধু বান্ধৱীসকল। চাই আছে আপোনালোকে ছাপোৰ্ট টিভি লাইভ। জিন্স পেণ্ট পিন্ধি বিদ্যালয়লৈ আহিব নোৱাৰিব শিক্ষক। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰি কৰ্তব্যৰ অৱস্থাত শিক্ষকে পৰিধান কৰিব নোৱাৰিব টি চাৰ্ট জিন্স পেণ্ট। ফৰ্মেল চাৰ্ট পেণ্ট পৰিধান কৰি শিক্ষকসকলে বিদ্যালয়লৈ আহিব লাগিব। শিক্ষয়িত্ৰীসকলৰ বাবেও পোচাক নিৰ্ধাৰণ কৰি দিলে প্ৰশাসনে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট দি আছোঁ বন্ধু বান্ধৱীসকল। জিন্স লেগিংছ টি চাৰ্ট পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব শিক্ষয়িত্ৰীসকলে চুৰিদাৰ শাৰী মেখেলা চাদৰ পৰিধান কৰিব লাগিব। স্কুল শিক্ষা বিভাগৰ সচিবে জাৰি কৰিছে এই নিৰ্দেশনা। 30 মে'ত মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। 30 মে'ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 31 মে'ত উচ্চতৰ মাধ্যমিক ফলাফল। শিক্ষয়িত্ৰী ৰণোজ পণ্ডেৱে দিলে ইংগিত, যোৱা বছৰৰ সৈতে একে তাৰিখৰ এই বছৰো ফলাফল দিয়া হ'ব। 30 মে'ত মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। 31 মে'ত উচ্চতম মাধ্যমিক ফলাফলৰ ঘোষণা। SI অভিযুক্তিৰ ৰাভাক ৰিজাৰ্ভ ক্লজ। অসম আৰক্ষী মুখ্য কাৰ্যালয়লৈ তলব অভ্যাস জ্যোতিষ। জুনমণিৰ মৃত্যু ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল অভ্যাস জ্যোতিৰ ৰাভাৰ। জুনমণিৰ মৃত্যুৰ পূৰ্বে জুনমণিৰ সৈতে আছিল অভ্যাস জ্যোতিৰ ৰাভাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ আনিছিল জুনমণিৰ। হৰবগাঁও আৰক্ষী চাইৰ অভিযুক্ত ৰাভা। মৃত্যুৰ পূৰ্বে মাকক অভিযুক্তিৰ লগত থকা কৈছিল জুনমণি। SI অভিযুক্তিৰ ৰাভাক ৰিজাৰ্ভ ক্লজ। অসম আৰক্ষী মুখ্য কাৰ্যালয়লৈ তলব অভ্যাস জ্যোতিষ। জুনমণিৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল অভ্যাস জ্যোতিৰ ৰাভাৰ। জুনমণিৰ মৃত্যুৰ তদন্ত দায়িত্ব CBI DCP অনুৰোধ মতে CBI তদন্ত দায়িত্ব নগাঁও লখিমপুৰ আৰক্ষী অধীক্ষকৰ বদলি। লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজৱাসাৰ বদলি। নগাঁও SP নীলা দালুকু তৎক্ষণিকভাৱে বদলি। জিলা দখলৰ কেইবাজনো আৰক্ষী বিষয়াক বদলি দিছে। GP সিঙৰ নিৰ্দেশৰ বদলি আৰক্ষী বিধায়ক। জুনমণিৰ ঘটনা তদন্ত কৰি আছিল CIDয়ে।